2023 বৰ্ষৰ MCQ প্ৰশ্ন অৰ্থাৎ সাধাৰণ গণিতৰ MCQ প্ৰশ্ন অতি সহজ উপায়েৰে কেনেদৰে কৰিব পাৰি তোমালোকক মই ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেইটামান প্ৰশ্ন তোমালোকৰ প্ৰথমটো লেসন পুনৰালোচনা লেসনটোৰ পৰা কেইটামান প্ৰশ্ন তোমালোকক মই আগবঢ়াইছোঁ ইয়াৰ পাছতে পৰৱৰ্তী প্ৰশ্নসমূহ তোমালোকলৈ মই আগবঢ়াম অতি সহজ উপায়েৰে কেনেকৈ সমাধান কৰিব পাৰি এটা প্ৰথমটো কোৱেশ্চন হৈছে যে 11 স্কয়াৰ 12 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অপচন এ 24 অপচন বি 23 অপচন সি 22 আৰু অপচন ডি 30 এতিয়া আমি অতি সহজতে 2 ৰে 11 ক পূৰণ কৰিব লাগিব প্ৰথমটো অৰ্থাৎ 11 স্কয়াৰ 12 স্কয়াৰ আছে গতিকে 11 ক 2 ৰে পূৰণ কৰিলে 2 ঘাং 22 2 11 22 গতিকে উত্তৰটো হ'ব 22 একেবাৰে সহজতে আমি এনে ধৰণে প্ৰশ্নটোৰ উত্তৰ উলিয়াব পাৰিম গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এনে ধৰণে সমাধান কৰিবলৈ চেষ্টা কৰিবা ইয়াৰ পাছতে আমি নেক্সট কোৱেশ্চনটো এনেকুৱা ধৰণৰ একে ধৰণৰ উদাহৰণ মই কেইবাটাও তোমালোকক দি দিছোঁ যাতে গোটেইকেইটা অংক প্ৰেক্টিছ কৰিলে তোমালোকে সহজতে অংকখিনি বুজিব পাৰা এটা 2 নম্বৰ কোৱেশ্চনটো হৈছে 17 স্কয়াৰ আৰু 18 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে Option A 24, option B 34, option C 35, D 36. এটা 2 এ কাক পূৰণ কৰিব লাগিব 17 ক 2 সুতরাং 34 অৰ্থাৎ এনসাৰটো হ'ব উত্তৰটো হ'ব option B 34 একে ধৰণৰ আমি 3 নম্বৰ কোৱেশ্চনটো চাইছো এটো নিশ্চয় তোমালোকে উত্তৰটো উলিয়াব পাৰিবা চেষ্টা কৰা তোমালোকে কোনটো উত্তৰ হ'ব 38 36 42 40 2 into 18 2 থৰং 36 36 এনসাৰ কি হ'ব অপচন বি 36 একে ধৰণে 4 নম্বৰ প্ৰশ্নটো তোমালোকে উত্তৰ কৰিবলৈ চেষ্টা কৰা একে ধৰণৰ আমি কেইবাটাও প্ৰশ্ন যদি প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে নিয়মটো আমাৰ মনত ৰয় সহজে মনত ৰাখিব পাৰি গতিকে এইটো নিশ্চয় উত্তৰ পাৰিছা এনসাৰটো হৈছে অপচন এ 20 এতিয়া আমি আন এটা নিয়মৰ অংক কেনেদৰে কৰা হয় বেলেগ এটা অংকলৈ আগবাঢ়িছো এতিয়া আমি তলৰ কোনটো অনুপাত সমানুপাত হ'ব অনুপাত সমানুপাতত ইয়াত 4টা পদ থাকে অপচন এ 12:21 আৰু 32:56 একে ধৰণে অপচন বি 18:30 আৰু 14:21 অপচন সি 22:33 33:24 অপচন ডি 24:28 আৰু 24:25 এতিয়া এনসাৰটো আমি কেনে ধৰণে লিয়াম প্ৰথম পদ আৰু শেষ পদ অৰ্থাৎ প্ৰান্ত পদ দুটাৰ পূৰণফল আৰু মধ্য পদ দুটাৰ পূৰণফল আমি পূৰণফল উলিয়াম এটা দুইটা পূৰণফল যদি সমান হয় তেনেহলে এনসাৰটো হেতু হ'ব আমি প্ৰথমটো এ অপচনটো এনসাৰ হ'ব যদিও আমি 2 নম্বৰ প্ৰশ্নটো কৰি চাইছো 2 নম্বৰ প্ৰশ্নটো মধ্য পদ দুটাৰ পূৰণফল আৰু প্ৰান্ত পদ দুটাৰ পূৰণফল সমান নহয় গতিকে এনসাৰ কি হ'ব এ অপচন এ এনে ধৰণে সমানুপাতৰ অংক যদি এনেকুৱা ধৰণৰ সমানুপাতৰ অংক আহে তোমালোকে এনে ধৰণে সমাধান মধ্য পদ দুটা পূৰণ কৰি দিবা আৰু প্ৰান্ত পদ দুটা পূৰণ কৰি দিবা দুইটা যদি সমান হয় তেতিয়া এনসাৰটো ওলাব এতিয়া 2 নম্বৰ এনসাৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা এনসাৰটো কি হ'ব
অপশ্যন বি এনসাৰ একেধৰণে আমাৰ কেইবাটাও তোমালোকক উদাহৰণ দেখুওৱা হৈছে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা এই প্ৰশ্নটোৰ উত্তৰ নিশ্চয় তোমালোকে পাৰিছে কি হ'ব উত্তৰ বি একেধৰণে আন এটা প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন চি উদাহৰণস্বৰূপে আন এটা প্ৰশ্ন আমি তোমালোকক দেখুৱাইছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব সমানুপাত থাকিব অৰ্থাৎ ক্ৰমিক সমানুপাতিক এইটো ক্ষেত্ৰতো পদ্ধতিটো কৰাৰ নিয়মটো একে অৰ্থাৎ কৰাৰ পদ্ধতিটো একে অকল মাজৰ মাধ্য পদ দুটা পূৰণ কৰি দিলে প্ৰান্ত পদ দুটা পূৰণ কৰি দিলে উত্তৰ ওলাব অৰ্থাৎ উত্তৰটো হ'ব বি একেধৰণে অনুপাতৰ অংক আন এটা আমি তোমালোকলৈ উদাহৰণ আগবঢ়াইছোঁ এই প্ৰশ্নটো কৰাৰ পদ্ধতিটো তোমালোকে চাবা ইয়াত পি সমান 6 দি আছে কিউ সমান 30 গতিকে 6 লগত কিমান পূৰণ কৰিলে 30 হ'ব অৰ্থাৎ 6 লগত কিমান পূৰণ কৰিলে 5 পূৰণ কৰিলে 30 হ'ব গতিকে 6 5 গুণ 30 তেনেহ'লে এতিয়া 2 দিয়া আছে গতিকে 2 লগত কিমান পূৰণ কৰিব লাগিব 5 2 into 5 equal 10 অৰ্থাৎ 2 লগত 5 পূৰণ কৰিলে 10 হ'ব এনসাৰটো 10 একেধৰণৰ কেইটামান উদাহৰণ তোমালোকক দিয়া হৈছে সেই উদাহৰণকেইটা তোমালোকে চাই লোৱা আৰু উত্তৰসমূহ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা পি সমানুপাত কিউ 5ৰ লগত কিমান পূৰণ কৰিলে 20 হ'ব একেধৰণে 3ৰ লগত 5 4 গুণ 20 গতিকে 3 4 গুণ এনসাৰটো হ'ব 12 এইটো কুৱেশ্যনৰ এনসাৰ কিমান হ'ব তোমালোকে চোৱা answer 45 এইটো কুৱেশ্যনৰ এনসাৰ তোমালোকে দিব পাৰিছা নিশ্চয় answer 24 চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা তেতিয়া হলে এনেকুৱা ধৰণৰ ভিডিও মোৰ নেক্সট ভিডিওসমূহ তোমালোকে চাবলৈ পাবা ভাল লাগিলে কমেন্ট কৰিবা বেয়া লাগিলেও কমেন্ট কৰিবা আৰু কেনেকুৱা হলে ভাল হ'ব সেই সম্পৰ্কে কেনেকুৱা ধৰণে বনালে ভাল হ'ব তোমালোকে নিজে কমেন্ট কৰিবা সেই ধৰণে মই ভিডিওসমূহ তোমালোকলৈ আগবঢ়াম